নমস্কাৰ, মই পিপিছে আকৌ এবাৰ আপোনালোকক সম্ভাষণ জনাইছোঁ মোৰ ইউটিউব চেনেল ফ্ৰী ল এডভাইচ। আজি আমি জানোচোন আহক আৰক্ষী চকীৰ ওপৰত দ্বিতীয়টো খণ্ড, য'ত আমি জানিম আমি কেনেকৈ এখন ফাৰ্ষ্ট ইনফৰ্মেশ্যন ৰিপৰ্ট এটা আৰক্ষী চকীত কেনেকৈ দাখিল কৰিব পাৰোঁ বা সেই ৰিপৰ্টটো দাখিল কৰিবলৈ আমাক কি প্ৰয়োজন হয়। যেতিয়া কোনো চিনাক্তকৰণযোগ্য অপৰাধ সংঘটিত হয় তেতিয়া মৌখিকভাৱে দিয়া তথ্য আৰক্ষীয়ে লিখি ৰখাকে আমি এফআইআৰ বুলি কওঁ। অভিযোগকাৰী বা তথ্য যোগান ধৰা ব্যক্তিজনে তেওঁলোকৰ তথ্যটো পঢ়াৰ অধিকাৰ আছে বা পঢ়িবলৈ দাবী কৰাৰ অধিকাৰ আছে। তথ্যখিনি লিখি ৰখাৰ পাছত আৰক্ষীয়ে অভিযোগকাৰীৰ পৰা সাক্ষ্য ল'ব লাগে। অভিযোগকাৰীয়ে তথ্যৰ কপি বিনামূলীয়াকৈ লাভ কৰিব লাগে আৰু এফআইআৰত তাৰিখ, সময়, স্থান, পৰিঘটনাৰ বিৱৰণ আৰু জড়িত ব্যক্তিসকলৰ বিৱৰণ অন্তৰ্ভুক্ত কৰা হয়। এফআইআৰ গুৰুত্বপূৰ্ণ কাৰণ ই অপৰাধমূলক ন্যায়ৰ প্ৰক্ৰিয়াত গতিশীল কৰাৰ লগতে পঞ্জীয়ন হোৱাৰ পাছতহে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে আৰু জ্ঞানযুক্ত অপৰাধ যদি সংঘটিত হয় সেই বিষয়ে জানে।